guys, welcome back to my YouTube channel Simba Vlog. আজি আমি পৰিৱেশত খানা খাম সেইবাবে খানা কি বনাই সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ আজি আমি খানা খাম সেইবাবে মোক এতিয়া পিঁয়াজৰ পাত ছিঙিবলৈ দিছে আপোনালোকক দেখুৱাম কেনেকৈ ছিঙো গাইছ দেখিছেনে এই পিঁয়াজ ময়ে ৰুইছোঁ এই পাত ছিঙো এতিয়া গাইছ দেখিছেনে আমাৰ মা খুৰীমাই চব্জি কাটিছে এই তৰকাৰী হ'ব এই আলু এই তৰকাৰীৰে হ'ব এইটো খুৰীমা দেখিছেনে এইটো হ'ল আমাৰ মা আৰু এইটো কস্তুৰী এইটো হ'ল পাহী তাৰপৰা এইটো হ'ল আমাৰ পেহী কালি আহিছে খানা খাম বাবে আমি এতিয়া কলপাত কাটিবলৈ আহিছোঁ গাইছ দেখিছেনে কলপাত কাটিছে আমাৰ দেউতাই কাটিছে এই কলপাত নিবলৈ ধৰিছে আৰু এইজন গুণী তোমাৰ নামটো কি গাইছ দেখিছেনে এই পাত এখন মৌলো দিয়ক গাইছ যাওঁ দিয়ক এতিয়া আমাৰ কাষত এজন মানুহ আছে এইজন চিনি পাইছেনে আপুনি এইজন হ'ল আমাৰ বৰুতা গাইছ আমাৰ একবাৰ দেখুৱাবলৈ চেষ্টা কৰিম গাইছ দেখিছেনে এই হ'ল খাৰ এই হ'ল তৰকাৰী এইটো হ'ল আমাৰ মাই ৰান্ধি আছে এখন হ'ল কৰাচ এই হ'ল চয়াবিনৰ তৰকাৰী এইটোক আমি হাৰা নোহোৱা মাংস বুলি কওঁ এতিয়া আলু দিছে এক পিচ খাই লওঁ দিয়ক গাইছ এই দেউতাই যে কাটিছিল এই পাত এতিয়া আমি এনেকৈ ভাত খাম তাৰপিছত গাইছ আৰু আছে আইটেম এই হ'ল দালি তাৰপিছত আছে এই হ'ল চাটনি হ'ব তাৰপিছত আৰু কি আছে আৰু নাই দিয়ক গাইছ জুই আছে এতিয়া তাৰপিছত এতিয়া এই পানী এই অৰিডাল কাটিম ৰ'ব কালি গাইছ দেখিছেনে আমি খানা খাবলৈ ওলাইছোঁ আইটেম দেখিছেনে এই হ'ল ভাত এই দালি এই হ'ল তৰকাৰী এই তৰকাৰী আনিছে এতিয়া পেহীক দিয়া নাই পাহীক দিয়া নাই বৰুতাকো দিয়া নাই এতিয়া পাহী বিলনি হৈ আছে তাৰপৰা আমাৰ দেউতা আহিছে এই কস্তুৰী তাৰপৰা পেহী চাওঁ এইটো পেহী আৰু এইটো আমাৰ মাই মুখখন নেদেখে দেখিছেনে আমাৰ দেউতাও বহিবলৈ আহিছে দেখিছেনে এতিয়া মই খাব দিয়ক গাইছ শেষ কৰি আপোনালোকক লগ পাম গাইছ ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করে দিব আকৌ এটা নতুন ভিডিও ठुमक ठुमक जब हिट छे तू पहाड़ी बाटों मा छम छमा पायल घुंघरू बजन